নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই থাকিব। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ঘৰুৱাভাৱে কেনেকৈ পঁইতাচোৰে নাইকিয়া কৰে তাৰ এটা উপায় লৈ আহিছোঁ। তাৰ কাৰণে লৈছোঁ মই বৰিক পাউডাৰ লৈছোঁ আৰু এইখিনি আটা লৈছোঁ। এইখিনি এতিয়া মিক্স কৰিব লাগিব। আৰু অলপ পানী লৈছোঁ, এইখিনি এতিয়া মই মিক্স কৰোঁ। এইখিনি এতিয়া মই মিক্স কৰি ল'লোঁ। এতিয়া এই কাণ চাফা কৰা এই শালা লৈছোঁ এলা দি য'ত য'ত পঁইতাচোৰা থাকে তাতে লগাই দিলে আৰু পঁইতাচোৰা নহয়। আপোনালোকেও এনেদৰে সেই কৰিব ঘৰুৱাভাৱে। পঁইতাচোৰা যদি আপোনালোকৰ ঘৰতে থাকে তেতিয়া ঘৰুৱাভাৱে এনেকৈ য'ত য'ত পঁইতাচোৰা থাকে তাতে লগাই দিলে আৰু পঁইতাচোৰাটো নহ'ব। এই উপায়েৰে পঁইতাচোৰাটো মৰি নাযায়, কিন্তু সেই ঠাইৰ পৰা দূৰ হয়। ময়ো এনেকৈ ব্যৱহাৰ কৰি সুফল পাইছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত বস্তুটো শ্বেয়াৰ কৰোঁ। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰি চাব আৰু কমেণ্টত জনাব। আৰু আন এটা উপায় লৈ আহিছোঁ ঘৰুৱাভাৱে কেনেকৈ নিগনি এন্দুৰ এইবোৰ দূৰ কৰে তাৰ এটা উপায় লৈ আহিছোঁ। ইয়াৰ কাৰণে যোগাৰ লাগিব। এই ভাত খোৱা চাউলখিনি ভাজি লৈছোঁ আৰু নেপথলিন এটা ভাঙি লৈছোঁ, গুড়ি কৰি লৈছোঁ আৰু হালধি অলপমান লৈছোঁ আৰু এই দিয়া চলাই এই বাখাৰ বাখাৰখিনি এনেকৈ উঠি লৈ কিনে এইখিনি এতিয়া মিক্স কৰি ল'লি হ'ল। গোটেইখিনি মিক্স কৰি কিনে য'ত য'ত নিগনি থাকে তাতে থৈ দিলি হ'ল। নিগনি দূৰ হৈ যাব তাৰ পৰা। মই নিজে ঘৰুৱাভাৱে এইবোৰ বস্তু প্ৰয়োগ কৰি ঘৰুৱাভাৱে নিগনি দূৰ কৰিছোঁ। মানে আপোনালোককো উপদেশ এটা দি দিওঁ। এনেকৈ মিক্স কৰি কিনে থৈ দিলি হ'ল আৰু নিগনি দূৰ হৈ যাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।